তো গাইজ বহুত দিনৰ মূৰত আপোনালোকলৈ এটা ব্লগ আৰম্ভ কৰিছোঁ মানে ছাডেনলি ব্লগটো আৰম্ভ কৰিবলগীয়া হ'ল ইমান প্লেন নাছিলে আৰু কৈ দিছোঁ আৰু মানে কি ব্লগ তেনেকৈ নবনাওঁ যে তো এয়া মানে অকণমান বিশেষ কামো কৰি আছোঁ মানে ভাওনাখনৰ অলপ কাম কাষ্টিঙৰ কাম কৰি আছোঁ জানেই মই সেই কামটো কৰোঁ গতিকে আজি আছে মোৰ ভাও কৃষ্ণ তো জীৱনত প্ৰথমবাৰ এইটো মানে আৰু আশা এটা আছিলে লৈছোঁ আশাটো পূৰণ কৰিছোঁ তো ব্লগটো আগলৈকে চাই যাব কি হয় কি নহয় তো কিমান মজেদাৰ হ'বলৈ গৈ আছে ব্লগটো অকণমান ইউনিক তো চাই থাকিব তো ফাইনেলি চাকি দিবলৈ ওলালোঁ নামঘৰলৈ বুলি তো আগলৈ ব্লগটো চাই যাব একদম অৱস্থা বেয়া দাড়ি চাৰি কাটি কি হ'ব আৰু তাকে আশীৰ্বাদ কৰিব প্ৰথম কৰিবলৈ ওলাইছোঁ ভগৱান চৰিত্ৰ তো ব্লগটো এনেদৰে সহযোগিতা কৰি যাম ফাইনেলি এয়া দুজন আমাৰ আলহী ভাওনা চাবলৈ বুলি পাই গ'লহি ব'লা তেতিয়া যাওঁ কি হ'ল ইমান জুমি চাই আছা যে কিবা ক'বা নেকি কিহৰ ভিডিঅ' কি নাটক আমাৰ ভাওনাখনত ঠিক আছে দি দিম বাৰু পুৰা দেখিছা এইজন একদম মানে বহি আছে আৰু পুৰা ইছৰা আমাৰ এজন অকল কামৰ মানুহ কামেই কৰি থাকে অকল এয়া সকলোৱে লাগি আছে কাম তো চাব শেষলৈকে খুব ব্লগ বনাবলৈ গৈ আছিলি নহয় কিবা এটা কেলে ষ্টাৰ্টিং হৈ যায় মোৰ তো ফাইনেলি আমাৰ এয়া ড্ৰেছ ভাণ্ডাৰ আহি পালে উপস্থিত হ'লে মেকআপ মেনে আহি উপস্থিত মই মেকআপটো কৰি লওঁ তো আগলৈকে ব্লগটো চাই যাব নে কি কোৱা আপোনালোক আহিব কৃষ্ণ আজি নাটক কুৰুখণ্ডা কৃষ্ণ আমাৰ অবিনাশ দা মেকআপ কৰি আছে এইজনে এয়া বলোৰাম লৈছে এইজনৰ পাছতে এই ৰখি থকাজনে মেকআপ কৰিব আৰু মাৰি আছে এইজন ধৰ্মৰাজ লৈছে মেকআপ মাৰি আছে আৰু বতৰ নামঘৰটো দেখুৱাইছোঁ আপোনালোকক নামঘৰত আৰু ভাওনা বুলি মানুহৰ মুদুলি হৈ আছে আমাৰ মানে 1 নং গৰমাৰী বৰ নামঘৰ এই নামঘৰটো মানে দুটা বনাই আছে আৰু এটা নামঘৰ বনাই আছে এই নামঘৰটো সম্পূৰ্ণ হোৱা নাই হ'লে আপোনালোকে দেখিবলৈ পাব বৰ ধুনীয়া হ'ব দেখিব ইয়াত ধেনু কাঁহ চব আছে এই ধেনু কৈছোঁ এনেকৈ কৰ্ণ লৈছে চাগে আৰু এইজন কৰ্ণ কিবা এটা কৈ দিয়ক আজি বহুত দিনৰ মূৰত ভাল কৰিছোঁ তুমি ভাওটো কি লৈছা কৈ দিয়া এইজনে মেকআপ কৰি আছে কৃষ্ণ মেকআপটো ভালে লাগিছে আৰু এয়া কৃষ্ণ মেকআপ এয়া ধৰ্মৰাজৰ কৃষ্ণ মানে মুখত হাঁহি লাগিবই যে সেইটো কাৰণে মিচিক মাছাকৈ হাঁহি আছে আৰু দেখিছে আপোনালোকে বাবুদা এয়া আমাৰ ভাওনা একেবাৰে মেইন গুৰুজন একেবাৰে ফুকনি গোটেই মহাভাৰতখন আৰম্ভ ফুকনিয়ে কৰে আৰু ফুকনিয়ে শেষ কৰে দেখা মাৰিবৰ কাৰণে ৰখি আছে বেছ কৃষ্ণই মিচিক মাছাকৈ হাঁহি আছে আৰু
ফাইনেলি ওলাই ল'লোঁ মুকুটটো পিন্ধিব বাকী আছে আৰু আমাৰ দেউৱে মোক শুশ্ৰূষা কৰি আছে আমাৰ দেউৱে মোক শুশ্ৰূষা কৰি আছে ধন্যবাদ ল'ৰাটোলৈ বহুত ধন্যবাদে কাম নহ'ব বাৰু বাকী আপোনালোকে আগলৈকে ব্লগটো চাই থাকিব এনেকৈ আমাৰ লগত জড়িত হৈ থাকিব শৈল্য আদহীয়া শৈল্য আধা পকা আধা কেঁচা এই চিজপেক এইটো মজা চিজপেক এইটো বিয়াৰ খাই বনাইছে মজা এয়া আমাৰ কৰ্ণ হ'ব হাঁহি দিবলৈও নাই এটা তাক মানে ব্লগত ওলাবই লাগে প্ৰত্যেক আমাৰ ফুকনিয়ে মেকআপ কৰাই নাই ফুকনি এইফালে চাই দিয়া অঁ মেকআপ কৰাই নাই এতিয়ালৈকে মেকআপত বহিলে লাগিব এজনা তো চাই থাকিব ব্লগটো আগলৈকে আমাৰ এওঁৰাই লাগি আছে এয়া আমাৰ কৃষ্ণ মুকুট ধৰি আছে প্ৰমিলা ৰাণী ব্ৰহ্ম মজা ফাইনেলি ওলাই ল'লো এয়া মোৰ দাদা আৰু আমাৰ গান্ধাৰী মাতৃ আজি গান্ধা কৰিবলৈ আহিছে আজি ভাওনাত তেওঁ গমেই নাপায় ডাইৰেক্ট আহিছে মানে এনেকুৱাই প্ৰ মানুহ এয়া বাবু চবেই জানে বাবু বুলি তেওঁৰ নাম তৰুণ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী চবেই জানে এনেকৈ চাই থাকিব ভিডিঅ'টো যাম আগলৈকে আমাৰ লগত আমার ইলাক্য আমার ধর্ম আমার কর্তব্য আর এই উদ্দেশ্য আগত রাখে কুরুক্ষেত্র রণর আমার এই সদর কুরুক্ষেত্র রণর এয়া কেবল কুরুপাণ্ডবর যুদ্ধ নহয় ধর্মৰ যুদ্ধ এই যুদ্ধ অত্যাচারী অভিমানী দুর্যোধনের খবিতে কুরুকুল পাণ্ডবর দ্বারা বিনাশ হস্তিনাপুরের রাজসিংহাসন ধর্ম আত্মা যুধিষ্ঠির অধিষ্ঠিত কৰাব লাগিব অৱশ্যে আমাৰ কাৰ্য সিদ্ধিৰ পথত বৰ্তমান এই যুদ্ধত দ্ৰোণ ভীষ্ম আদি বীৰে প্ৰাণ আহুতি দিছে বাকী আছে মাথো দুৰ্যোধন দুঃশাসন শৈল্য কুকুনি কর্ণকে আদি করি অধর্মী কৌরব এই সকলোৰে পতন অৱশ্যম্ভাৱী কাৰণ আমি এই জগতৰ আমি এই নাৰায়ণৰ পৰম ব্ৰহ্ম सर्वकारण
জগতত শান্তি ধৰ্ম স্থাপনৰ হেতু নিষ্কাৰ্যত অংশগ্ৰহণ ফাইনেলি চিন নাই গৈ আছে আৰু চিন আৰু ভাঙেও বেছি নাই আৰু চাই যাব শেষলৈকে দি যাম আমাৰ ফুকুনি এই নৃত্য পুৰা ইমান চেষ্টা কি ইমান পাপ কি বহুমতীয়ে সহ্য কৰিব পাৰে একদম বেষ্ট তোমাৰ প্ৰথমত ওলাই আৰু শেষত আৰু ন বৰ কষ্ট এইটো পাঠত ন তোমাৰ কি হ'লে চুলি কি হ'ল চুলি থৈ দিছো আৰু একদম মানে গৰম ন নক'বা আৰু বলোৰামৰ পাতটোৱে তেনেকুৱা আজি মোৰ পৰম সৌভাগ্য নাৰায়ণৰে পালুদৰ মন প্ৰণাম নাৰায়ণ মামা তোমাৰ কথাকেই ভাবি আছিলো মোৰ কথা ভাবি আছিলা কুৰুক্ষেত্ৰৰ ভাৱে ভাবিছিলানে কুৰুক্ষেত্ৰৰ ভাৱৰ মাজতে নাৰায়ণ মামা তেন্তে আমার চাউল উপরে যায় অত দিনে ডাঙর ডাঙর নক্ষত্রবিলাক গণনা করে আসিলা দেখলে সৰু ক্ষুদা তৰাবিলাক গণনা কৰা নাই এতিয়া ডাঙৰ ডাঙৰ তৰাৰ গণনা শেষ কৰি সৰু ক্ষুদা তৰাকে ধৰিলা নিজকে নাৰায়ণ আমি তো সপিয়া তৰাহে আমাৰতো সহায় মামা তুমি বৰ চতুৰ সকলোখিনি যদুপতিৰ পৰাই পাৰ কৰা বাৰু মামা তোমাৰ কথা সুধো কবাৰ অন্তৰ্যামী নাৰায়ণে নকলেও বাৰু কোৱাচোন এই কুৰুক্ষেত্ৰৰ পৰাজয় হ'বলৈ বাকী নাই নাৰায়ণ এতিয়া ভালেই পাইছো নে বেয়াই পাইছো সেয়া নাৰায়ণে জানে দুৰ্যোধনৰ ইমান বিশ্বাসৰ পতন হ'ল বিশ্বাসঘাতকী কিয় হ'লা মামা আৰু উত্তৰো আজি নাৰায়ণক দিব লাগিবনে তুমি নিষ্ঠুৰ আৰু তুমি নাৰায়ণ মই কৰ্তব্য কৰিছো মোৰ কৰ্তব্যত কোনখিনি প্ৰতিৰোধ কৰে হয় ভাগিন হৈ মুখত অমৃতেৰে ফুলা অন্তৰত শিৰহস্যিত হলাহল সন্মুখত অস্বীকাৰ কৰি যুদ্ধ উদম্ভ মানুহ হৈ প্ৰবঞ্চনা প্ৰতাৰণা আমাৰ অযোগ্য বুলি জানো কিন্তু পূৰ্ণবৰ্ণ ভগৱানৰ শপত নিৰ্যাত কৰো মোৰ এই আপৰণ ভুল বুজিছা মামা ভুল কৰি ভুলতেই অভ্যস্ত হৈছো নাৰায়ণ এতিয়া এই শেষ সময়ত সেই ভুল নাভাগে স্বৰ্ণময় ভাৰতভূমি স্বৰ্ণলংকা চাই কৰিছিল ৰাজমাতা
বেদিখনে আৰু আজি স্বৰ্ণময় ভাৰত ভূমি শ্মশানত পৰিণত কৰিলা ৰাজ মাতুল তুমি খুকুলি। মোৰ ধন্যবাদ গ্ৰহণ কৰিব নাৰায়ণ। নবুজিলো মামা। অতি সহজ নারায়ণ। এই দরিদ্র শকুনি পদারক পবনছক রাজদূরে শকুনি দুর্যোধনৰ অন্যৰে পালিত এই শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সফল কলংক পাপ জাপি জগতৰ প্ৰতি স্বয়ং নাৰায়ণে যেতিয়া দুখৰ পাপৰ হাত সাৰিব বিচাৰিছে তেন্তে এই শকুনি কম শকুনি নহয়। এই শকুনিৰ আজি জীৱন ধন্য ধন্য আৰু সেই জন্মৰ গৰাকী তুমি মামা তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ ধ্বংস, কিন্তু মোৰ উদ্দেশ্য यदा यदा हि धर्मस्य धर्मभवति भारत अद्भुतानाम् अधमश्यं तदत्पन्नं शिजाव्यं वदित्रायणं साधुनां विनाशाय शतकृता धर्म संस्थापनार्थाय सम्भवामि युगे জীবন ধন্য। তো ফাইনেলি ভাওনা কৰি শুলোহি। একদম মানে এইকেইদিন কণ্টিনিউ প্ৰগ্ৰেম মাৰি থকা হৈছে যে, তো আজিও অভিনয় ভাগ কৰিলোঁ। তো আৰু বিশেষ নকওঁ, আপোনালোকক বহুত ৱেইট কৰাইছোঁ, বেয়া নাপাব, অকণমান ব্যস্ততা। তো যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। তো আজিলৈ